নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ আন এটি ভিডিঅ'লৈ। ছাৰ বাইদেউসকল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে এইখন হৈছে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা এখন চিঠি আৰু ইয়াতে আপোনালোকে ওপৰত দেখা পাইছে মষ্ট আৰ্জেণ্ট, অৰ্থাৎ এই চিঠিখন অতি গুৰুত্বপূৰ্ণ। আৰু ইয়াতে আপোনালোকে এইখন চালে দেখা পাব, তো এইখন আহিছে SN চৌধুৰী SES ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট, অৰ্থাৎ ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰীৰ ফালৰ পৰা আহিছে। আৰু এইখন আহিছে কালৈ আহিছে চাওঁ, তো এইখন আহিছে দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। তো এইখন আহিছে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰলৈ। আৰু ইয়াতে যিটো ছাবজেক্ট আছে এলিগেশ্যন এগেইনষ্ট টিচাৰ্ছ ইন ৰেচপেক্ট অফ বিং এংগেজড এজ LIC এজেণ্ট। ইয়াতে আপোনালোকে নিশ্চয়কৈ গম পাইছে, কেইদিনমানৰ পৰা এই বিষয়টো যথেষ্ট চৰ্চাত আছে। বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা এই যিটো LIC এজেণ্টৰ যিটো কথা আহি পৰিছে শিক্ষকসকলৰ ক্ষেত্ৰত, তো আপোনালোকে নিশ্চয়কৈ জানে। আৰু সেই বিষয়টোৰ সন্দৰ্ভতেই এই চিঠিখন প্ৰেৰণ কৰা হৈছে। ছাৰ বাইদেউসকল, 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত চৰকাৰী শিক্ষাখণ্ডৰ লগত যি ব্যক্তিগত খণ্ডৰ তুলনা হৈছিল, আৰু তাৰ পিছত বিভিন্নজনে চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত বিভিন্ন কথা কৈছিল। আৰু সেই সময়তে এটা কথা ওলাইছিল, সেইটো হৈছে LIC এজেণ্টৰ কথা, যে বহু অংশ শিক্ষকে LIC এজেণ্ট হিচাপে নিয়োজিত হৈ থকাৰ কথাটো ওলাইছিল। আৰু খোদ মুখ্যমন্ত্ৰীয়েও এই কথা কৈছিল সাংবাদিকসকলৰ আগত। আৰু ইয়াতে তাৰপিছতে এই কথাটো যথেষ্ট চৰ্চাত আহিছিল। আৰু ইয়াতে আপোনালোকে যদি চাই, এই চিঠিখনত যিটো ডেট আছে সেই ডেটটো হৈছে 12 মে 2022 তাৰিখ। ইয়াতে এইটো কিছু খেলি মেলি লগা কথা। ইয়াৰ আগতে হয়তো যিহেতু জুনত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল, কিন্তু তাৰ আগলৈকে এইখিনি কথাৰ কোনো ধৰণৰ উল্লেখ নাছিল। কিন্তু ইয়াৰ পিছত ইয়াতে যিহেতু 12 মে 2022 তাৰিখ দিয়া আছে, তো নিশ্চয়কৈ ইয়াতে হয়তো ডেটটোৰ খেলি মেলি হ'ব পাৰে। কিন্তু যিহেতু এইখন এখন এটা গুৰুত্বপূৰ্ণ চিঠি, তো এই চিঠিখনৰ ক্ষেত্ৰত ইমান ভুল হ'ব যেন নালাগে। তো ইয়াতে তলৰ পিনে আপোনালোকে চালেও দেখা পাব, তো কি আছে আমি চাই যাম। ইয়াতে আমি ডেটটোৰ কথা আমি ইমান মন নকৰোঁ। তো ইয়াতে এই চিঠিখনত থকা মূল কথাখিনি হৈছে, বহু সংখ্যক শিক্ষকে শিক্ষকতাৰ লগতে নিজকে LIC এজেণ্ট হিচাপেও বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা দেখা গৈছে। আৰু এই ক্ষেত্ৰত ডিপাৰ্টমেণ্টে, যি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে, তো সেই ডিপাৰ্টমেণ্টে বহু সংখ্যক টিচাৰৰ যে তেওঁলোকে যে LIC এজেণ্ট হিচাপে নিয়োজিত হৈ আছে, তো সেই সম্পৰ্কে কমপ্লেইন লাভ কৰিছে। আৰু এই চিঠিখনৰ লগত, তো ইয়াতে আপোনালোকে দেখা পাইছে উইথ নেম অফ টিচাৰ্ছ কপি এনক্ল'জ। তো ইয়াতে এটা কপি এটা লগে দিয়া হৈছে। তো সেইটো ইয়াত যদিও দিয়া হোৱা নাই, কিন্তু ইতিমধ্যে বিভাগৰ হাতত যিসকল শিক্ষকে LIC এজেণ্ট হিচাপে নিজকে নিয়োজিত কৰি ৰাখিছে, তো তেওঁলোকৰ নামো আহি পৰিছে, যিহেতু কমপ্লেইন লাভ কৰা বুলি ইয়াতে কোৱা হৈছে। তো এই ক্ষেত্ৰত কোৱা হৈছে যে বহু সংখ্যক শিক্ষকে শিক্ষকতাৰ লগতে LIC এজেণ্ট হিচাপে নিয়োজিত হৈ আছে। আৰু এই ক্ষেত্ৰত ডিপাৰ্টমেণ্টে কমপ্লেইন লাভ কৰিছে। আৰু সেইকাৰণে ইয়াতে ইমিডিয়েটলি এটা হিয়াৰিং অনুষ্ঠিত কৰিব দিছে। আৰু লগতে এই হিয়াৰিঙত কি ডিচিজন লোৱা হ'ল বা তেওঁলোকৰ ক্ষেত্ৰত, সেই শিক্ষকসকলৰ ক্ষেত্ৰত, তো এইটো অহা 15 দিনৰ ভিতৰত ডিপাৰ্টমেণ্টক জনাবলৈ কোৱা হৈছে। আৰু লগতে ইয়াতে কোৱা হৈছে যে সকলো ইনস্পেক্টৰ অফ স্কুলছ, তো যিখিনি IS আছে, তো IS সকলক কোৱা হৈছে যে ইয়াতে এখন ন'টিচ ইছ্যু কৰিব দিছে। আৰু সেই ন'টিচখনত মেইন টপিকটো হ'ব, যিটো বিষয়বস্তু হ'ব, সেইটো বিষয়বস্তুটো হৈছে টিচিং এণ্ড নন টিচিং ষ্টাফ অফ স্কুলছ, অৰ্থাৎ বিদ্যালয় এখনৰ টিচিঙে হওক বা নন টিচিং ষ্টাফেই হওক, তো তেওঁলোক কোনেও LIC এজেণ্ট হিচাপে বা তেনেকুৱা লাইচেঞ্চ থকা যিকোনো প্ৰফেশ্যনৰ সৈতে শিক্ষকতাৰ লগত একে সময়তে জড়িত হৈ থাকিব নোৱাৰিব। আৰু যদিহে কোনোবাই তেনেকুৱা কৰে বা ইয়াৰ পিছতো তেনেকুৱা কৰে, তেতিয়াহ'লে তেওঁক হয়তো ভলেণ্টাৰী ৰিটায়াৰমেণ্ট দিয়া হ'ব, আৰু নতুবা তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বিভাগৰ ফালৰ পৰা। তো এইটো যিখিনি দিয়া আছে, তো এইটো আছে 31 মে 2022 ভিতৰত। আৰু ইয়াতে দিছে যে আৰু যিসকল শিক্ষকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব, তো তেওঁলোকৰ লিষ্টখন প্ৰিপেয়াৰ কৰিব ডিপাৰ্টমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন, যিখিনি IS আছে, তো তেওঁলোকে প্ৰিপেয়াৰ কৰিব লাগিব 7 জুন 2022 ভিতৰত। তো ইয়াতে আমি যদি ডেটকেইটা চাওঁ, তো ইয়াতে প্ৰথমতে আছিল যিটো ইছ্যু কৰা ডেট আছিল, তো সেইটো আছিল মে' মাহত এই যিখন লেটাৰ আহিছে। তো এই লেটাৰখনৰ তাৰপিছত যিটো ডেট দিছে
তো 7 জুন বা 31 মে তো এইখিনি অলৰেডি ইতিমধ্যে পাৰ হৈ গৈছে এই ডেটকেইটা। তো এই ক্ষেত্ৰত আকৌ যেহেতু মেট্ৰিক পৰীক্ষা ৰিজাল্ট ঘোষণা কৰাৰ পিছতহে এই বিষয়টো চৰ্চালৈ আহিছিল। তো এই ক্ষেত্ৰত ডেটকেইটা যদিও আমি এক হিচাপে যদি চাওঁ তেতিয়াহ'লে আমি ভুল হোৱা যেন লাগিব। আৰু আমি যদি যেহেতু এখন অতি গুৰুত্বপূৰ্ণ চিঠি, তো এই গুৰুত্বপূৰ্ণ চিঠিখনত এনেকুৱা ভুল হোৱা যেন নালাগে। তো তেনেকুৱা ক্ষেত্ৰত হয়তো এইখন হয়তো মে মাহতে ওলাইছিল আৰু মে মাহৰ আগতেই ডিপাৰ্টমেণ্টে এনেকুৱা যি শিক্ষকসকলে LIC এজেণ্ট হিচাপে নিয়োজিত হৈ আছে বা বিভিন্ন আন ক্ষেত্ৰত নিয়োজিত হৈ আছে, তো তেওঁলোকৰ ক্ষেত্ৰত হয়তো কমপ্লেইন আগৰ পৰাই পাই আছিল। ইয়াতে আৰু এটা কথা কোৱা হৈছে, তো সেইটো হৈছে যে ইয়াতে তলৰ যিটো পেৰাগ্ৰাফ আছে, তো সেইটো যদি আপোনালোকে চায় তো তেতিয়াহ'লে দেখা পাব যে এইখিনি কৰাৰ পিছতো যদি কোনো শিক্ষকে LIC বা তেনেকুৱা আন কোনো লাইচেঞ্চ থকা প্ৰফেশ্যনৰ লগত জড়িত হয়, তো তেওঁলোকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী একশ্যনৰ সন্মুখীন হ'ব লাগিব। অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু লগতে আমি জানি ল'ব লাগিব যে এই যিখিনি কথা কোৱা হৈছে ইয়াতে অকল শিক্ষকসকলকে কোৱা হোৱা নাই, বিদ্যালয় এখনৰ টিচিং বা নন টিচিং ষ্টাফ গোটেইখিনিক সামৰি এই কথাখিনি কোৱা হৈছে। তো এই চিঠিখনৰ পৰা আমি এটা কথা জানিব পাৰিলোঁ যে যিহেতু চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ মান দিনক দিনে তললৈ গৈ থকা যেন অনুভৱ হয়। তো এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। আৰু এই ক্ষেত্ৰত প্ৰথমতে আহি পৰিছে LIC এজেণ্ট হিচাপে নিযুক্ত হৈ থকাৰ কথা। তো তেওঁলোকে যিসকলে নিয়োজিত হৈ আছে, তো তেওঁলোকে অতি শীঘ্ৰে যেন সেই কামবোৰ বাদ দি অকল শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ আমাৰ কাৰণে এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। তো তাৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।